হেল্ল' এভৰিৱান, জয় জুবিন দা। মই জিত আৰু জুবিন দাৰ আদৰ্শৰে আগবাঢ়িব বিচাৰিছোঁ। বান সাহাৰ্যৰ বাবে আজি আমি ৰাতি 11টা বজাত ওলাম নাজিৰা শিৱসাগৰ ফালে। আমি লগত লৈছোঁ বিস্কুট হওক বা খোৱা বস্তু, চাউল, দালি, চিৰা, মহৰ ধূপ। লগত আমি সৰু ল'ৰা ছোৱালী কাপোৰ কানি, ডাইপাৰ, চেনিটাইজাৰ আৰু লগত চেনিটেৰী পেড সকলোবোৰ লৈছোঁ। আমাক এই প্ৰচেষ্টাত প্ৰাণজিৎ দা আৰু আমাক বহুতে সহায় কৰিছে নগাঁৱত। কৰণ হওক বা মৃন্ময় দা, তৃষা ড্ৰাগছ হ'লচেলাৰ, আফতাব মোৰ ভাইটি, তাৰ গ্ৰ'চাৰী ষ্ট'ৰৰ পৰা আহি বহুতখিনি সামগ্ৰী আমাক দিছে। সিং দা, কংকন দা, সকলোবোৰে, এডভকেট লক্ষ্য দা, সকলোবোৰে আমাক বহুতখিনি সহায় কৰিছে। আমি খালি এটাই আহ্বান, কোনোবাই যদি কিবা পোৱা নাই, সৰু ল'ৰা ছোৱালী কাপোৰ কানিয়ে হওক বা ডাইপাৰেই হওক, যিকোনো বস্তু কিবা যদি পোৱা নাই, এই তলৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰক আৰু আমাক জনাওক। আমি কাইলৈ দিনটো তাতে থাকিম, ৰাতিও থাকিম। আজি আমি 11টা বজাত ওলাম। আমি দি আহিবলৈ যত্ন কৰিম। ধন্যবাদ।